নমস্কাৰ সকলোকে DSBG অসম ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। লোকসভা নিৰ্বাচনৰ শেষ হোৱাৰ পাছতেই সন্মুখত আহি আছে পঞ্চায়ত নিৰ্বাচন, উপসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন। এতিয়া অসমৰ ৰাজনৈতিক দলসমূহে যেন ভোট বেংক শক্তিশালী কৰিবলৈ তৎপৰ হৈ পৰিছে। বৰ্তমান শাসনত থকা ৰাজ্য চৰকাৰখনে পূৰ্বতে ঘোষণা কৰিছিল যে ৰাজ্যৰ 2 লাখ যুৱক যুৱতীক 2 লাখ টকাকৈ ঋণ দিব। ইয়াৰে এটা অংশ হিচাপে ৰাজ্য চৰকাৰখনে অহা 1.5 মাহত 30,000 যুৱক যুৱতীক 2 লাখকৈ দিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ অধীনত ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলে নিজস্বভাৱে উদ্যোগ গঢ়ি তুলিবলৈ দিয়া হ'ব এই ধনৰাশি। ইয়াৰে 1 লাখ টকা ঘূৰাই দিব লাগিব যুৱক যুৱতীসকলে আৰু 1 লাখ টকা ৰাজসাহায্য হ'ব। অৰ্থাৎ 2 লাখ টকাৰ 1 লাখ টকা যুৱক যুৱতীসকলে ঘূৰাই দিব নালাগে চৰকাৰক। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অভিযান এই আঁচনিৰ অধীনত 2 লাখ যুৱক যুৱতীক 2 লাখ টকাকৈ মুঠ 4,000 কোটি টকা আগবঢ়োৱা হ'ব। যুৱক যুৱতীসকলে 1 লাখ টকা যি ঋণ হিচাপে থাকিব, সেই ঋণ 5 বছৰৰ ব্যৱসায় সম্পূৰ্ণ কৰি পৰৱৰ্তী সময়ত সুদবিহীনভাৱে চৰকাৰক উভতাই দিব লাগিব।